যে Btr শান্তি চুক্তি 5 বছৰ সম্পূৰ্ণ হৈছে আৰু এই 5 বছৰৰ আমাৰ যে শান্তিৰ পৰিৱেশ এইটো সেলিব্ৰেট কৰিবৰ কাৰণে Btrৰ 40টা সমষ্টিত আমি 40টা বাইক ৰেলীৰ টিম ওলাইছোঁ আৰু বাৰ্তা এটাই যে শান্তি যোৱা 5টা বছৰত আমি পাইছোঁ এই শান্তিটো অনাগত দিনত স্থায়ী হ'ব লাগে আৰু আজিৰ সময়ত মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰোঁ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত বিভিন্ন দল সংগঠনবিলাকৰ লগত বিভিন্ন অঞ্চলৰ সংগ্ৰামীসকলৰ লগত আলোচনা বিলোচনাৰ এটা মাৰ্গদৰ্শন কৰি শান্তি প্ৰক্ৰিয়াবিলাক আগবঢ়াইছিলে কিন্তু প্ৰথমবাৰ বড়োলেণ্ডৰ ক্ষেত্ৰত আমি 2020 চনত 27 জানুৱাৰীত শান্তি চুক্তি হৈ গ'ল ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া 7 ফেব্ৰুৱাৰী 2020ত বড়োলেণ্ডলৈ আহিল আৰু সেই সময়ত তেখেতে ক'লে যে সেই সময়ত সেই দিনৰ পিছত কোনো বড়োলেণ্ড অঞ্চলত যাতে কোনো মা কোনো আমাৰ ভনীৰ চকুৰ পানী টুকিব লগা নহয় এনেকুৱা এটা পৰিৱেশ গঢ়িব লাগিব আৰু এই 5টা বছৰত বড়োলেণ্ডত কোনো গোষ্ঠীগত হিংসা নাই কোনো বন্দুক বাৰুদ তেনেকুৱা কোনো পৰিৱেশ নাই আমি 5টা বছৰ অতি শান্তিৰে আমি সময় কটাব পাৰিছোঁ আৰু এই ক্ষেত্ৰত মই ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰোঁ তেখেতে আমাৰ সেই সময়ৰ পৰিৱেশটো বুজি পাই পেলাই তেখেতে আমাৰ লগত বিভিন্ন সমস্যাবিলাক আলোচনা কৰি গোটেই শান্তি চুক্তিৰ ৰোড মেপটো তৈয়াৰ কৰিছিলে এই কাৰণে মই অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ তেখেতে দিনে নিশা কষ্ট কৰি বড়োভূমিত স্থায়ী শান্তি ঘূৰাই অনাৰ কাৰণে অশেষ কষ্ট কৰি কাম কৰিছিলে আৰু পুনৰ তেখেতে গভৰ্ণমেণ্টৰ অহাৰ পিছত এই 4টা বছৰত আমাক প্ৰত্যেকটো মুহূৰ্তত আমাৰ জাতি জনগোষ্ঠী আৰু বড়োসকলৰ বিভিন্ন সমস্যাবিলাক খবৰ লয় আৰু সূক্ষ্মৰ পৰা সূক্ষ্ম সমস্যাবিলাকো তেখেতে গধুৰভাৱে বিশ্লেষণ কৰি এই সমস্যাবিলাক স্থায়ীভাৱে সমাধান কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে যাৰ কাৰণে আজি আমি বড়োভূমিত স্থায়ী শান্তি ঘূৰাই পাবলৈ সক্ষম হৈছোঁ আজিৰ সময়ত আমি সকলো উপলব্ধি কৰিছোঁ যে শান্তি আহিলেহে প্ৰগতি হয় আৰু সেই প্ৰগতিৰে এটা উদাহৰণ হিচাপে আজি আমাৰ শিক্ষা আগবাঢ়ি গৈছে আমাৰ অৰ্থনীতি ভাল হৈছে আমাৰ ব্যৱসায় গোষ্ঠীৰ পৰা লৈ পেলাই সকলো শ্ৰেণীৰ ৰাইজে নিজৰ নিজৰ কামবিলাক খুব সুচাৰুৰূপে কৰিব পাৰিছে আমাৰ ভাষা সংস্কৃতি ৰীতি নীতি উন্নয়নৰ কাৰণে আমি কাম কৰিবলৈ সক্ষম হৈছোঁ গতিকে এই সকলো পৰিৱেশ অনাগত দিনত যাতে আমাৰ মাজত ভালকৈ প্ৰচলন হৈ থাকে এইটোকে কামনা কৰি আজি কোকৰাঝাৰ যিটো শান্তি চহৰ ইয়াত আমি আজি বাইক ৰেলী ইয়াতে ওলাইছোঁ প্ৰায় 2000তকৈ অধিক বাইক ৰেলী ইয়াত আহিব আমি একেলগে শান্তিৰ বাৰ্তা দিম ইয়াৰ পিছত আবেলিৰ ভাগত আমি এচিবাৰ এৱাৰ্ড দিম যিসকলে বড়োলেণ্ড অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি আছে গভৰ্ণমেণ্টৰ বাহিৰত থাকি সেইসকলক আমি সম্বৰ্ধনা দিম এৱাৰ্ড দিম আৰু অহাকালি ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী আছে অহাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত 60ৰ পৰা 70 হাজাৰৰ এটা গেডাৰিং তেখেতে এড্ৰেছ কৰিব ইয়াৰ আগতে আমাৰ Btrত ইতিমধ্যে নিৰ্মাণ কৰি ওলোৱা আমাৰ EMCLA কোৱাৰ্টাৰ ওপেনিং কৰিব আৰু কোকৰাঝাৰ যিটো গভৰ্ণমেণ্ট কলেজ সেইটো আজিৰ পৰা এবছৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউনিভাৰ্চিটি আপগ্ৰেড কৰাৰ কথা ঘোষণা কৰিছিলে আৰু অহাকালি কোকৰাঝাৰ দ্বিতীয়খন ইউনিভাৰ্চিটিৰ আধাৰশিলা স্থাপন হ'ব এই গোটেই কাৰ্যসূচীটো আমি Btr চুক্তিৰ লগত সংগতি ৰাখি এৰেঞ্জ কৰা হৈছে গতিকে মই সকলো ৰাইজক সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ